শীতৰ কোমল বতাহজাকৰ সৈতে ৰাতিপুৱাৰ ভাল লগা সময়খিনি উপভোগ কৰিছোঁ। সময় 5:30। মই ৰোমন্থন কৰিছোঁ শৈশৱৰ মধুৰ স্মৃতিবোৰ। এলাহ বাদ দি কেতিয়াবা এইখিনি সময়তে উঠি চাবচোন, মনটো খুব বেছি সজীৱ লাগে। আজি ভাবিছোঁ লাঞ্চটো ৰেডি কৰিয়েই লৈ যাওঁ, কাৰণ এইকেইদিন খুব বেছি বাহিৰত খোৱা হৈছে মোৰ। সেয়ে বহাই দিছোঁ ভাতৰ সৈতে একেলগে দাইল। মানুহ সদায় কৰ্মমুখী হ'ব লাগে। কৰ্মবিমুখ মানুহৰ হেনো জীৱনত কেতিয়াও উন্নতি নহয়। দেখিছেনে ইমান সহজ পদ্ধতিৰে দালি হৈ গ'ল ৰেডি আৰু ইমান ধুনীয়াকৈ সিজি যায়। এতিয়া মই দালিখন চম্ভাৰ দিম। কোনে কোনে বাৰু দাইলত মাছ দি খাই পাইছে? যদি খোৱা নাই খাবচোন, খুব ভাল লাগে খাই। যোৱাকালি আছাম ট্ৰান্সপ'ৰ্ট কৰ্পোৰেচনৰ এখন বাছত বাইদেউ এজনীক দেখিলোঁ। তেওঁ ধুনীয়াকৈ সকলোৰে পৰা ভাড়া উঠাই আছে। দেখি মনটো ইমান ভাল লাগিলে। কেতিয়াও কৰ্ম ক্লাছ কৰিব নালাগে। অলম'ষ্ট মোৰ লাঞ্চ হৈ গ'ল ৰেডি। ভাবকচোন কাম